নমস্কাৰ নুপুৰ কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এতিয়া নিৰ্জুলিলৈকে যাব ওলাইছোঁ। নিৰ্জুলিত বজাৰ কৰিবলগীয়া আছে, গতিকে নিৰ্জুলিত যাম এতিয়া আমি। আৰু ভাবিছোঁ নিৰ্জুলিখনো আপোনালোকক অকণমান দেখাই দিওঁ, যিহেতু এতিয়া 2টা বজালৈকেহে খোলা আছে, 2টা বজাত বন্ধ হৈ যাব। এতিয়া সোনকালে যাই আহিব লাগিব। গতিকে আহকচোন আমি নিৰ্জুলিলৈকে যাওঁ। ইউনিভাৰ্চিটিৰ ৰাস্তা হয়, ইউনিভাৰ্চিটিৰ ৰাস্তাটোৰ পৰা অকণমান তলৰ ভিউ অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া লাগে। এইফালে সেই ৰাস্তাটোত দৈমুখ যায়। এইখন ডিক্ৰং নদী হয়, এইখন ডিক্ৰং। এইখিনিতে থিয় হৈ খুব ভাল লাগে। ইয়াতে মই আপোনালোকক ডিক্ৰঙৰ ভিউটো দেখাই দিছোঁ। নদীখনৰ সৈতে চৌদিশৰ পাহাৰবোৰে এক মনোৰম সৌন্দৰ্য ফুটাই তুলিছে। লগতে ফিৰফিৰীয়া বতাহ, মুঠেৰে এক ব্যক্ত কৰিব নোৱাৰা এক মনোৰম পৰিৱেশ। ডিক্ৰং নদীখনৰ কাষতে বহুকেইটা পিকনিক স্পটো আছে। দৈমুখৰ পৰা নিৰ্জুলিলৈ যাবলৈকে ডিক্ৰং নদীখন পাৰ হ'ব লাগিব। এয়া আমি নিৰ্জুলি পালোহি। এইখন নেৰিষ্টৰ গেট হয়। নেৰিষ্ট উত্তৰ পূবৰ এখন লেখত ল'বলগীয়া ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হয়। বৰ্তমানে এইখন ডিম ইউনিভাৰ্চিটি হয়। ইয়াত অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব আহে। আজি আপোনালোকক নেৰিষ্টখন বাহিৰৰ পৰাই দেখুৱালোঁ। কেতিয়াবা সময় সুবিধা পালে কেম্পাছৰ ভিতৰখনো দেখুৱাবলৈ চেষ্টা কৰিম। গ্ৰ'চাৰী আইটেম ল'বলগীয়া আছিলে, সেইখিনি লৈ ল'লোঁ আমি ইয়াতে নিৰ্জুলিতে। আমি ইয়াতে নিৰ্জুলিৰ টি ছেক্টৰত আছিলোঁ। এতিয়া আমি তালৈকে যাম। দুপৰীয়া সাঁজ আমি তাতেই বৌহঁতৰ ঘৰতে খাওঁ। বৌয়ে খুব টেষ্টি খানা বনায়। আজি মই আপোনালোকক দেখুৱাম বৌয়ে কেনেকৈ খানা বনায়।
দিনত আগতে আমি ভাড়া লৈ আছিলোঁ ইউনিভাৰ্চিটি কোৱাৰ্টাৰত যোৱাৰ আগতে। এজনী বৌদে চাই কৰাই দিছোঁ। বৌয়ে বহুত ধুনীয়া টেষ্টি খানা বনায়। কি কৰিছে? কৰ্ণফ্লাৱাৰ দি সানি লৈছে ন? হালধি, কৰ্ণফ্লাৱাৰ আৰু অকণমান ৰিফাইন। ইলাচি আৰু ডালচেনি দিছে ন? ডাঙৰ ইলাচি আৰু ডালচেনি। ডাঙৰ ইলাচি আৰু ডালচেনি দিছে। মোৰ এতিয়া ৰক্ষা হেৰাই গৈছে। আদা নহৰু দিছে ন? ঘৰতে বনাই থৈছে ন? বৌ মানে বিৰাট এক্সপাৰ্ট। ঘৰতে কৰে। দৈ মাংসত দিব। ৰহৰ দালি আৰু অকণমান মগুৰ দালি দিছে। নৰসিংহ পাত দি পেলাই বনাইছে। নৰসিংহ পাত দিছে। কি দিছে? কালাৰৰ কাৰণে অকণমান কাশ্মীৰী মিৰ্চ দিছে। কালাৰৰ কাৰণে। এয়া টমেটো দি দিছে। এয়া কি দিছে? জিৰা গুড়ি দিলোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, ধনিয়া গুড়ি। কৰ্ণ কি দিছিলে? কৰ্ণফ্লাৱাৰ, হালধি আৰু কৰ্ণফ্লাৱাৰ আৰু অকণমান ৰিফাইন দি সানি অকণমান ফ্ৰিজত থৈ দিব লাগে। ফ্ৰিজত থৈ দিছিলে ন? মাজে মাজে উঠাই উঠাই ফ্ৰাই কৰি আছে ন? তলত নলগাকৈ ফ্ৰাই কৰি আছে। অকণমান চিকেন মছলা দিছে ন? এতিয়া দৈখিনি দিব ন? আগতেতো ফ্ৰাই কৰিয়ে থৈছে তেতিয়া। পানীটো দি দিম। গৰম পানী দি। এইটো বহুত হয়। আমি আগতে
ওপৰত আছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰতে আছিলোঁ এইটোতে আছিলোঁ আমি দত্ত বাইদেউ পকৰি বনাই আছে দেই পকৰি স্পেচিয়েল পকৰি বনামে অলপ পিছত খাইটো দিবা এই ৰঙালাও পাত আনি অঁ ৰঙালাও পাত আনি থৈছে পকৰি বনাম কেক এটা বনাম বুলি ভাবিয়ে আছিলোঁ তোমালোক এতিয়া আহিলা আগতে দুপৰীয়া দত্ত বাইদেউৰ মই তামাম লেকচাৰ মাৰো একদম দুপৰীয়া কাম বন আজৰি কৰি দুইজনী আহি ইমান লেকচাৰ মাৰো নহয় বিচনাত দুইজনী বহি লওঁ বহি লৈ কেনে এইখন বিচনা দত্ত বাইদেউ কিমান লেকচাৰ মাৰো নহয় অলপ সময় শান্তি নহয় আৰু লেকচাৰ মাৰাৰ পিছত দত্ত বাইদেউ চাহ বনাব আৰু চাহ খাওঁ আৰু দুইজনী খাই লৈ লেকচাৰ চেকচাৰ মাৰি এয়া হৈ গৈছে দেই মাংস কালাৰ দেখিছে কি ধুনীয়া হৈছে মই এটা গোটাকৈ নহৰু এটা দি থৈছিলোঁ গোটাকৈ নহৰুটো দি এই উতলাটো দিছে ন পানী উতলাতে গোটাকৈ এটা নহৰু এতিয়া উঠাই থৈছোঁ উঠাই পেলাই এইটো এতিয়া ভাঙিম ভালকৈ ভাঙি পেলাই বাকলিখিনি আঁতৰাই এতিয়া বাকলিটো আঁতৰাই দিছোঁ এইখিনি দি দিছোঁ ধুনীয়া টেষ্ট এটা আহে কালাৰ বহুত ধুনীয়া আছে কালাৰ মাংস হৈ গৈছে আৰু অকণমান মান ধনিয়া দিব মান ধনিয়া অকণমান মিক্স কৰি দি পেলাই অফ কৰি দিলে ন ঢাকি পেলাই থৈ দিম অকণমান অলপ সময় ঢাকি থ'ব এতিয়া কি বনাব বৌয়ে পটল ফ্ৰাই বনাম পটল ফ্ৰাই এনেকৈ মই কাটি লৈছোঁ এনেকৈ তাতে অকণমান নিমখ আৰু অকণমান হালধি দিলোঁ নিমখটো মানে সোৱাদ অনুযায়ী আৰু সোৱাদ অনুযায়ী হয় বেচন অকণমান বেচন দিছোঁ চাউলৰ গুড়ি শুকুৱাই থোৱা চাউলৰ গুড়ি ন পিঠাগুড়ি অকণমান দিলোঁ শুকুৱাই থোৱা বেছি দিব নালাগে বেচনতকৈ কম দিব লাগে বেচনতকৈ কম দিব লাগিব হয় এয়া কি দিছে অকণমান জলকীয়া গুড়ি আৰু কেইটামান কালজিৰা দিছে কেইটামান দি দিলোঁ সেইখিনি অকণমান পানী দি বেচনখিনি পটলটোত লাগিব লাগে আৰু অকণমান বেছি নহয় অকণমান পানী দিলোঁ অকণমান পানী দি সেইখিনি পানী দিলোঁ বেচনখিনি যাতে বেচন আৰু পিঠাগুড়িখিনি যাতে তাত লাগি যায় খুব ভালকৈ সানি ল'ব লাগে যাতে গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ যায় চবতে লাগি যায় ৰিফাইন দিছে ফ্ৰাই কৰিম ৰিফাইনত ৰিফাইন নাখালে মিঠা তেলতো কৰিব পাৰে ফ্ৰাইটো ৰিফাইনত বেছি মচমচীয়া এনেকৈ বনালে তেলটো অকণো নুশুহে তেলটো নুশুহে ন বেচন আৰু পিঠাগুড়িয়ে তেলটো মানে শুহিবলৈ নিদিয়ে পটল কমাই দিব লাগিব ন নহ'লে তলত লাগি দিয়ে যাব
বেঙেনাও বনাব পাৰি ন মাইনে উঠাই দে আংকুলটোৰ লগত মাইনে ভাত খাব তেলটো নুশুহে এনেই পটল ফ্ৰাই কৰিলে বহুত তেল লাগে বেঙেনা ফ্ৰাই কৰিলে তোমাৰ কিমান তেল লাগে কিমান তেলখিনি কৰিলোঁ এনেকৈ বনালে তেল বহুত কম যিমান তেল দিছিলে সিমানে আছে দুটা বজাৰ আগতে এইটো ঘৰটোৰ পিছ চাইড হয় চ' আজি ইয়াতে বৌহঁতৰ ঘৰত আহোঁতে বৌয়ে ভাত খাই যাব ক'লে আমি ভাত খাই যাম আজি এতিয়া ভাত খাই কিনে সোনকালেই যাম 2টা বজাত যিহেতু বন্ধ হৈ যাব তথাপি আপোনালোকক অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইকেইটা ব্লাউজ বৌয়ে নিজে চিলাইছে দেই নিজৰ হাতেদি ইমান ধুনীয়া হৈছে ব্লাউজকেইটা এইটো এটা চিলাইছে এইটো ডিজাইনো দিছে কেনেকৈ চিলালো ইউটিউবত চাইছে ধুনীয়া হৈছে ক'তো ট্ৰেইনিং লোৱা নাই ন ট্ৰেইনিং নাই লোৱা নিজে চাই চিলাইছে আজিকালি ইউটিউবত চব পায় চাই পেলাই কৰিব পাৰি ধুনীয়া পাইপিং দিয়াৰ কাৰণে ধুনীয়া লাগিছে বহুত ধুনীয়া হৈছে ব্লাউজকেইটা প্ৰথম কৰিছোঁ কাৰণে পুৰণা মেখেলাত কৰিছোঁ বৰ ধুনীয়া হৈছে এইটো হাতত দি কৰিছে নে মেচিনত কৰিছে মেচিনত কৰিছোঁ বহুত ধুনীয়া হৈছে বালিটো খুলি দিছোঁ লাগে মই ধৰিলোঁ দেই দালি বৌহঁতৰ ঘৰত আজি দুপৰীয়াৰ সাজ তৃপ্তিৰে খালোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ যিহেতু 2টা বজাৰ আগত ইউনিভাৰ্চিটি গৈ পাব লাগিব 2টা বজাৰ পৰা লকডাউন আৰম্ভ হৈ যাব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব